মোৰ বন্ধুসকল মই আজি এনেকে ধৰণৰ টিপছ আপোনালোকক ক'ব গৈ আছোঁ যে যিটো টিপছৰ সহায়ত আপোনাৰ জীৱনৰ যিটো লক্ষ্য সেই লক্ষ্যটো যিমান দূৰত আছিলে সেই লক্ষ্যটো অতি ওচৰ চাপি আপোনাৰ ওচৰত পাব। চ' বন্ধুসকল এটা ভিডিঅ'ৰ সহায়ত আপোনাৰ জীৱনৰ লক্ষ্যটো যেন চেঞ্জ হ'ব পাৰে। চ' এইটো কেনেকৈ সম্ভৱ হ'ব যে আপোনাৰ এই ভিডিঅ' চোৱাৰ পিছত আপোনাৰ জীৱনৰ লক্ষ্যটো ওচৰ চাপি আহিব। চ' মই এটা কথা ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু চোৱাৰ পিছত মোক কওক যে আপোনাৰ জীৱনৰ লক্ষ্যটো ওচৰ চাপি আহিব নে নাহিব। চ' বলক আমি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আপুনি আপোনাৰ মগজুৰ সম্পূৰ্ণ ক্ষমতাৰ ভিতৰত 4 নহ'লে 5% ব্যৱহাৰ কৰে। যদি আপুনি আপোনাৰ মগজুৰ নিৰ্ধাৰিত সীমা এৰাই গৈ 100% ব্যৱহাৰ কৰে তেতিয়া আপুনি মুঠতে যি বিচাৰে সেইটোৱেই পাব পাৰিব। আপুনি কি জানে এজন মানুহ যিজন নিজৰ জীৱনত সফল হৈছে আৰু আন এজন মানুহ যিজন অসফল হৈ আছে সেই দুজনৰ মাজত পাৰ্থক্য কি? এনেকুৱাতো বহুতো বস্তুৰ ওপৰত আপোনাৰ সফল নিৰ্ভৰ কৰে, কিন্তু এটা বস্তু আছে আপোনাৰ কাৰণে বহুতেই মূল্যৱান আৰু সেই বস্তু হ'ল আপুনি আপোনাৰ মগজু কিমান শতাংশ ব্যৱহাৰ কৰে। সাধাৰণতে আমি মাত্ৰ 5% ব্যৱহাৰ কৰোঁ আৰু সেই 5% আপোনাৰ দৈনিক সাধাৰণ কামত ব্যৱহাৰ কৰে। বহুত কম মানুহে এই কৌশলটো জানে যিহৰ সহায়ত আপুনি আপোনাৰ মগজুৰ ক্ষমতা আৰু শতাংশ বঢ়াব পাৰিব। আপুনি এইটো কথা নাজানেই, আপুনি নাভাবেই। যদি আপোনাৰ মগজু 5%ৰ ঠাইত 10%, 20%, 30%, 40% ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপুনি আপোনাৰ জীৱনত কি যে ওখ পৰ্যায়ত গৈ পাব আপুনি নাজানে। যেতিয়া আপোনাৰ মগজুৰ ক্ষমতা বাঢ়ে তেতিয়া আপোনাৰ এৱেৰনেছ মানে সচেতনতা 1000 গুণে বাঢ়ি যায়। আপোনাৰ এৱেৰনেছটো বাঢ়িবই আৰু লগতে আপোনাৰ মনত ৰখা শক্তি, কনফিডেন্স, হেপিনেছ মানে সুখী বাঢ়ি যাবই। এই আচৰিত কথা, এইবিলাক সকলো বস্তু আমাৰ মগজুৱে চলাচল কৰি থকা সময়তে এডজাষ্ট কৰি লয়। যদি মগজুৰ ক্ষমতা বাঢ়ি যায় এইবিলাক বস্তু বাঢ়িব। আৰু মগজুৰ ক্ষমতা বঢ়াবলৈ বহুতো কৌশল আছে। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, কিয়নো মই যি গোপন কথা আৰু কৌশল আপোনালোকক ক'ম সেই গোপন কথা আপোনাৰ জীৱনত বহুত কামত আহিব। বো এছম এইজন এই জগতৰ হীৰা লেখীয়া মানুহ বুলি ক'ব পাৰি। এইজন এজন ফুটবল খেলুৱৈ আছিল আৰু তেওঁৰ যেতিয়া কেৰিয়াৰ শেষ হৈ যায় এতিয়া তেখেত বৰ্তমান এজন এক্টৰ। তেওঁ এই জগতৰ সফল ব্যক্তিৰ ভিতৰত এজন বুলি ক'ব পাৰি আৰু তেওঁৱেই সেই গোপন কথা কৈছিল। সেই গোপন কথাৰ ৰহস্য মই আপোনাক জনাম, কিয়নো আপুনি আপোনাৰ জীৱনত সফল হওক। আৰু তেওঁ এইটো কৈছিল যে তেওঁ বহুত আশাবাদী আছিল, যেনেকৈ ফুটবল খেলা, এক্টৰ হোৱা, বিজনেছ কৰা আৰু কিবাকিবি বহুতো বেলেগ। তেওঁ যেতিয়া নিজৰ সপোনৰ কথা ভাবিছিল তেওঁ তেতিয়া দুটাই শব্দ ব্যৱহাৰ কৰিছিল আৰু সেই শব্দ দুটা হ'ল দ্য বেষ্ট। চ' এই শব্দটো শুনিবলৈ হয়তো বহুতো চিম্পুল লাগিব পাৰে আপোনাক, কিন্তু এই শব্দটোৱে আপোনাক কি ভাবে যে চেঞ্জ কৰিব পাৰে আপুনি ভাবিবই নোৱাৰে। কাৰণ এই শব্দৰ শক্তি আপুনি নাজানেই। আপোনালোকৰ ভিতৰত কিছুমানে ভাবিব পাৰে যে এই শব্দ ক'লেই কি জীৱনত কি বদলি হ'ব পাৰে। আৰে ব্ৰ', এই শব্দটো আপোনাৰ কনচিয়াছ মাইণ্ডে কৈ আছে। এই শব্দটো বাৰে কোৱাত যি প্ৰভাৱ পৰে নহয় এই সকলো কনচিয়াছ মগজুৰ ফলত হয় আৰু সকলো কনচিয়াছ মাইণ্ডৰ কাৰণেই হয়। আৰু তেওঁ সৰুৰে পৰা কৈছিল মই দ্য বেষ্ট, মই এজন ভাল পাৰফৰ্মেঞ্চ হ'ম, মই এজন ভাল ফুটবল খেলুৱৈ হ'ম, মই দ্য বেষ্ট মনোভাৱ লৈ সফল হোৱা তেওঁ এই জগতৰ সাফল্য ব্যক্তি হয়। তেওঁৰ সফল হোৱাৰ বুৰঞ্জী বহুতো নেটত পৰি আছে, আপোনালোকে চাব পাৰে। আপুনি এটা শব্দ কয় যেতিয়া আপুনি ক'ব এই শব্দটো ক'ব কোনো বস্তুৰ ওপৰত, কোনো ফিল্ডত, আই ৱান্ট টু বি দ্য বেষ্ট, মই সকলোতকৈ ভাল, তেতিয়া আপোনাৰ জুৱে কনচিয়াছ মাইণ্ডক খবৰ দিয়ে কোনো বস্তু আপুনি যদি দ্য বেষ্ট হ'ব বিচাৰে নহয় তেতিয়া আজি নহয়তো কালি আপোনাক বেষ্ট ঠাইলৈ লৈ যাবই। যদি আপুনি কয় মই যদি ভাল নম্বৰ পাওঁ সেইটো বহুত, নহ'লে মোক জাষ্ট ভাল মানুহ বনাই দিয়ক, তেতিয়া আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে মগজুৱে নলয়। যিটো আপোনাৰ ইচ্ছা হ'ব লাগে নহয়, সেইটো আপোনাৰ এক্সট্ৰিম পৰ্যায়ত হ'ব লাগে।
আপুনি আপোনাৰ ভাৱনা মানে থটক স্কেল পৰ্যায়ত ভাবক। আপোনাৰ ছাবকনচিয়াছ মগজুৰ মাজভাগ কাম নকৰে। ভাবিবলৈ আছে তো বহুত ভাল ভাবক, নহ'লে ভাবিবলৈ আছে তো বহুত বেয়া ভাবক। ছাবকনচিয়াছ মগজুৱে সেই ভাৱনাটোক ল'ব আৰু আপোনাৰ সেই পৰ্যায়ত পোৱাই দিব। আপুনি যদি জীৱনত সেই শব্দ ব্যৱহাৰ নকৰে, মই ভাল নম্বৰটো পাম, আৰু আপুনি এটা সীমাতে ৰৈ যায়। ইচ্ছা শক্তি সীমাৰ ভিতৰত লৈ আহে। যদি আপোনাৰ ভাল নম্বৰ লাগে, তেতিয়া আপোনাৰ মগজু কেনেকৈ খুলিব বাৰু? অলপ ভাবক। তাৰ কাৰণে ইচ্ছা হোৱাটো দৰকাৰ, মানে ডিজায়াৰ হোৱাটো প্ৰয়োজন আপোনাৰ কাৰণে, নহ'লে সেই আপুনি 5%ই মগজু ব্যৱহাৰ কৰি থাকিব। যেতিয়া আপুনি দ্য বেষ্ট অনুভৱ লৈ কোনো কাম কৰে, তেতিয়া আপোনাৰ মগজুৰ ব্যৱহাৰ বাঢ়ি যায় আৰু আপোনাৰ মগজু বেছি তীব্ৰ গতি কাৰ্য কৰে। যদি ইয়াক আপুনি সদায় ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ 5%ৰ ঠাইত 10%, 20%, 30%, 40% বাঢ়ি যাব। তেনেকৈ বাঢ়ি আপোনাৰ প্ৰায় 100%লৈ বাঢ়ি যাব পাৰে। ইয়াক দ্য বেষ্ট মনোভাৱ লৈ কাম কৰা কৌশল কয়। যদি আপোনাৰ মগজুৰ শতাংশ বাঢ়ি যায় নহয়, আপোনাৰ জীৱনত কিবা পাবৰ কাৰণে আপোনাক একো কৰিব নালাগে। যি কৰিব আপোনাৰ মগজুৱে কৰিব। নিজেই আপোনাৰ মগজু আপোনাৰ মটিভেশ্যন বঢ়াই দিব, আপোনাক শক্তি বঢ়াই দিব, বেলেঞ্চ বঢ়াই দিব, কিয়নো আপোনাৰ জীৱনত যাতকৈ সফল হয়। আপোনাৰ মনত চাগে নিশ্চয় এটা প্ৰশ্ন আহিব পাৰে যে এই শক্তিটো ক'ৰ পৰা আহে? মানে আপোনাৰ মগজু সাধাৰণতে 5% ব্যৱহাৰ হয়, কিন্তু দ্য বেষ্ট ক'লেই এই শক্তি কেনেকৈ বাঢ়ি যায়? ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ল আপোনাৰ অৱচেতন মন। আপোনাৰ অৱচেতন মন এটা ঘোঁৰাৰ দৰে। ছাবকনচিয়াছ মগজু ঘোঁৰা চালক। ঘোঁৰাটো এনেই উত্তেজিত হৈ থাকে। যদি আপুনি নিয়ন্ত্ৰণ কৰিব শিকি গ'ল, তেতিয়া যি ভাবে আপুনি তেনেকৈ কৰিব পাৰিব, তেনেকৈ লৈ যাব পাৰিব। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ শক্তি অসীম আৰু তাৰ পৰাই আপোনাৰ মগজুৰ ক্ষমতা বাঢ়ে। আৰু যিজন ব্যক্তি সফল হয়, সেই ব্যক্তিজন তেওঁৰ মগজুৰ শতাংশ বেছি ব্যৱহাৰ কৰে এজ কম্পেয়াৰ্ড টু দ্য নৰ্মেল পিপুল। আৰু বৌ এছমে এইটো কৈছে, তেওঁ বহুতো ৰিচাৰ্চ কৰাৰ ফলত এইটো গম পাইছিল। আৰু যিজন অলিম্পিক গ'ল্ড মেডেলাৰ হয়, তেওঁৰ মগজু 40% ব্যৱহাৰ কৰে। গ'ল্ড মেডেল পাম বুলি আশা কৰি থকা মানুহৰ মনত এইটো নাথাকে যে মই ভাল পাৰফৰ্মেঞ্চ কৰিম বুলি। তেওঁ ভাবি থাকে মই সকলোতকৈ ভাল পাৰফৰ্মেঞ্চ কৰিম, দ্য বেষ্ট পাৰফৰ্মেঞ্চ। যিবিলাক লোকে চিলভাৰ আৰু ব্ৰঞ্জ লৈ যায়, তেওঁলোকৰ মগজুত মাত্ৰ 20-10% মগজুহে ব্যৱহাৰ কৰে। সেই শক্তিৰ দ্বাৰাই চিলভাৰ আৰু ব্ৰঞ্জ লৈ যায় তেখেতসকলে। আৰু সেই গ'ল্ড মেডেলাৰ মানুহৰ মগজুত 40-50% ব্যৱহাৰ কৰি থাকে। এই দ্য বেষ্ট ট্ৰাম্প আপোনাৰ 40-ৰ পৰা 50 নহয়, আপুনি 100% ব্যৱহাৰ কৰিব পাৰে। আপুনি এই ট্ৰাম্পক ব্যৱহাৰ কৰি দ্য বেষ্ট আপুনি ক'ব আই ৱান্ট টু বি দ্য বেষ্ট। যিকোনো বস্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ মগজুৰ সহায়ত আপোনাৰ সত্যটো তেনেকুৱাই বনাবলৈ চেষ্টা কৰিব। দ্য বেষ্ট হোৱা ইচ্ছা শক্তিটো যদি আপোনাৰ মগজুত থাকে, আজি নহ'লে কালি নহ'লে পৰহি নহ'লে 1 মাহ পিছত, 1 মাহ নহ'লে 2 মাহ, 1 বছৰ, 3 বছৰ, নহ'লে কোনোবা এদিন আপুনি দ্য বেষ্ট হ'বই হ'ব। আৰু আপুনি এটাই মনোভাৱ ৰাখিব লাগিব, সেই মনোভাৱৰ ভিতৰত যেনেকৈ ডাঙৰ কাম দিলে আপোনাক কমন নিচিনা লাগিব। যেতিয়া আপুনি চিলভাৰ আৰু ব্ৰঞ্জ পাই যায় সেই পৰ্যায়ত, তেতিয়া আপুনি ক'ব আই জাষ্ট নট ইণ্টাৰেষ্টেড ব্ৰঞ্জ অৰ চিলভাৰ, আই নিড দ্য গ'ল্ড। মানে আপুনি ব্ৰঞ্জ আৰু চিলভাৰ নালাগে, আপোনাক গ'ল্ড লাগিব, বাছ আপোনাক গ'ল্ড লাগিব, একো নালাগে। চিলভাৰ আৰু ব্ৰঞ্জক আপুনি কেয়াৰেই নকৰে। চাওক, হাত কামৰ বস্তুৰ বিষয়ে, হাত কাম কৰি সফল হোৱা ব্যক্তিজনৰ বিষয়ে সকলোৱে কয়, কিন্তু যিবিলাক দিমাগৰ মগজুৰ গোপন কথা, সেইবিলাক আপোনাক কোনেও নক'ব। মই মাজে সময়ে ক'ম, বৌ এছম ছাৰে এই শব্দটো ব্যৱহাৰ কৰি বহুত সফল পালে। এতিয়া মই বিচাৰোঁ আপুনি আপোনাৰ জীৱনত দ্য বেষ্ট শব্দ ব্যৱহাৰ কৰক আৰু সকলো বস্তু দ্য বেষ্ট হ'বলৈ ইচ্ছা কৰক। চেষ্টা নকৰিলেও অকল ইচ্ছা শক্তিক জীয়াই ৰাখা নহয়, তেতিয়াও যিকোনো মুহূৰ্তত নিজেই আপোনাৰ মগজুৱে সেই ইচ্ছাক অনুপ্ৰেৰণাত বদলাই দিব আৰু আপুনি আপোনাৰ মগজুৰ শতাংশ উচ্চ পৰ্যায়ত লৈ যাব পাৰিব দ্য বেষ্ট শব্দক লৈ। আপুনি এই দ্য বেষ্ট কৌশলটো নিশ্চয় চেষ্টা কৰিব, আপুনি আপোনাৰ জীৱনত নিশ্চয় সফল হ'ব পাৰিব।
তো মোৰ বন্ধুসকল আপুনি আপোনাৰ জীৱনত কোনটো কাৰ্যক লৈ উচ্চ পৰ্যায়ত যাব বিচাৰে পঢ়া শুনা এজন বিজনেছমেন আৰু এজন খেলুৱৈ হয় সো কমেন্ট কৰি নিশ্চয় ক'ব বেলেগ কিবা কমেন্ট কৰিবা আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি প্ৰথম আহিছে সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব কাৰণ এনেকা ধৰণৰ ইন্টাৰেষ্টিং আৰু লেটেষ্ট ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকিব আৰু আপুনিও ভালে থাকক সুখে থাকক আৰু আপুনিও আগবাঢ়ক দেশখনকো আগবাঢ়ক আজিলৈকে বাই